অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু এতিয়া বাজিছে 12:30 বাজি গৈছে আৰু মই ভাত বনাই আছোঁ। এতিয়া ভাজি বনাই আছোঁ আৰু ভাবিলোঁ ব্লগটো এতিয়াৰ পৰা ষ্টাৰ্ট কৰি দিওঁ আজি। ঠিক আছে তেনেহ'লে বলকচোন মই কি বনাইছোঁ আপোনালোকক দেখাওঁ। আজি মই নিৰামিষেই বনাইছিলোঁ। এয়া ৰঙা আলু ভাজি আছোঁ আৰু এইফালে মই লেচেৰা মাহ কেইডালমান আছিলে, সেইকেইডালো মই ফ্ৰাই কৰি থৈছোঁ। আলুখিনি ভজা হ'লে মই ইয়াতে মিক্স কৰি দিম আৰু এই আলুটো অকণমান ৰঙাকৈ ভাজিলে মোৰ বেছি ভাল লাগে খাই। আৰু এইফালে বনাইছোঁ এয়া ফুলকবি, বন্ধাকবি, আলু ভাজি বনালোঁ। এয়া দালি বনাইছোঁ বিলাহী আৰু টেঙামৰা পাত দি পেলাই। গাখীৰ গৰম কৰি থলোঁ, সেই ঠাণ্ডা হৈছে আৰু ফ্ৰিজত ভৰাব পৰা। এয়া ভাজিখিনি হ'লে আলুখিনি আৰু অকণমান শুকান নিচিনা হ'লে মিক্স কৰি দিম। এইটো আলু ভাজি অকণমান শুকান নিচিনা হ'লে বেছি ভাল লাগে হয়। মোৰ চেলাউৰি দেখিছে 2 মাহ হ'ব এতিয়ালৈকে কৰা নাই, কৰিম আপোনালোকক এতিয়া কৰিম, কম এতিয়া নকৰোঁ, একেবাৰে কৰিম। এতিয়া নকৰোঁ আৰু কেইদিন পিছত একেবাৰে কৰিম। ঠিক আছে। আৰু এতিয়া ভাজিখিনি হোৱাৰ পিছত আপোনালোকক আজি মই ওপৰলৈ লৈ যাম, আমাৰ ছাদৰ ওপৰলৈ। কি খেতিনো মায়ে কৰিছে সেয়া আপোনালোকক দেখামগৈ আজি। ঠিক আছে। এয়া ছট পূজাৰ পৰা দিছিলে, এইটো চিনি পাইছেনে? এইটো কিবা পানী থয় বুলি কৈছে, মই ইয়াতে দেখিছোঁ। মায়ে কালি ক'লে কি এইটো এনেকৈ ওপৰটো গুচাই খাব পাৰি, ভিতৰতো খাই আৰু পানী থয়। এয়া পূজাৰ বস্তু দিছিলে, ফল মূলৰ লগতে তামোল পাণ আৰু এইফালে দিছিল ঠেকুৱা খাই পাইছেনে আপোনালোকে? বহুত ভাল লাগে খাই। মই ইয়াতে খাই পাইছোঁ। আটা আৰু মিঠৈ দি তেলত ফ্ৰাই কৰে, এনেদৰে বনাই ভাল লাগে খাই। এতিয়া মই আপোনালোকক অকণ দেখাই দি দিম। এয়া মই যে দালিত যে দিছিলোঁ বুলি কৈছিলোঁ, ইয়াৰ পাতেই দিছিলোঁ। গুটিটোতো আপোনালোকে জাম বনাই খাব পাৰে আৰু এয়া পাতটো দালিত দি পেলাই খাব পাৰে। বহুত কেইজোপা আছে আৰু এইজোপা হৈছে আমাৰ নেমু গছ। এইবাৰ বহুত নেমু খাইছোঁ, লাগি আছে এতিয়াও, দেখিছেনে? আৰু নেমুটো বহুত ধুনীয়া হয়, কমলাটোৰ দৰে, ভিতৰখন ৰঙা আৰু বহুত ধুনীয়া গোন্ধ এটা আছে, ভাল লাগে নেমুটো। আৰু এইটো আমাৰ ঘৰটো আপোনালোকক দেখাই দিলোঁ, বনাই আছে আৰু অলপ দিন লাগিব, প্লাষ্টাৰ কৰি আছে। কাৰোবাক যদি ভাড়াঘৰ লাগে আপোনালোকে কণ্টেক্ট কৰিব পাৰিব মোক, আৰু 1 মাহমানৰ ভিতৰত কমপ্লিট হৈ যাব। আৰু এইফালেও আছে টেঙামৰা গছ। বাকী ইয়াতে কিবা সিঁচিছিলে মায়ে, কিবা এয়া পালেং হৈছে আৰু অকণ। এয়া বেঙেনাও লাগি থাকে এটা দুটাতে, মায়ে সদায় ছিঙি নি থাকে। আমাৰ মানে হৈ যায় আৰু এইটো পচাইছে চাগে মায়ে। এয়া লাগি আছে দেই বেঙেনা। ভেন্দিও খাইছোঁ এবাৰ বহুতকেইটা আৰু ধনিয়া, এইটো লাই, এল'ভেৰা, এইখিনিতো এডাল আছে টেঙামৰা, আৰু এইফালেও এডাল আছে। বহুত ৰ'দ দেই। এইডাল এল'ভেৰা বেছি পাতল হয় আৰু কেইবা জাতৰো আছে আমাৰ ইয়াতে। এইডাল চাওক, এইডাল দেখিছে ইমান মোটা, এইডাল কিন্তু মিহি হয়। এইডালো মোটা। আৰু এইফালে নৰসিংহ এজোপা ৰুই থৈছোঁ, কেতিয়াবা খাব মন যায় নৰসিংহ, চাটনিত দি খাওঁ, পকৰি চকৰি বনাই খাওঁ আমি। আৰু এইডাল আম যে চাপৰতে লাগিছে এইবাৰ, মানে এইডাল ইমানেই ওখ হয়, ইয়াতে লাগিছে আৰু আমডাল ইমানেই আছে। ধনিয়াখিনি গজা নাই, ইয়াতে দিছে নেকি ধনিয়া। এইডাল এল'ভেৰা বহুত ডাঙৰ দেখিছে, বহুত কেইজোপা আছে এল'ভেৰা। লগোৱাহে নহয়, মই সদায় লগাম ভাবোঁ, মূৰত থাকিয়ে যায়, এইকেইদিনতে লগাব লাগিব। আমাৰ এইখিনি পৰা দেখিছে পাহাৰটো, আমাৰ ঘৰৰ পৰা পাহাৰটো বহুত ধুনীয়া দেখি, চাওকচোন। ইয়াতে বহি থাকিলে পাহাৰটো চাই বহি থাকিব পাৰি, বহুত ভাল লাগে। আৰু এয়া আকৌ এবাৰ মই আপোনালোকক দেখাই দিলোঁ, কাৰোবাক লাগিলে কণ্টেক্ট কৰিব, ভাড়াঘৰ লাগিলে। আৰু এইফালেও মায়ে কিবা কিবি সিঁচি থৈছে সেয়া। আৰু আপোনালোকক এটা বেঙেনা দেখাম, চাবচোন। এইটো বেঙেনা চাওক, ইমান মৰম লগা।
একদম বগা। এতিয়া আপোনালোকক দেখাই দিলোঁ। চাওক বহুত ৰ'দ দি আছে মানে, যাওঁগৈ আৰু ব'লক। হেল্ল' এভৰিৱান, এতিয়া 8টা বাজিলে। আমি সন্ধিয়া চাহো খালোঁ। অথনি দুপৰীয়া ভাত খাই আৰু মই ভিডিঅ' কৰাই নহ'ল। দুপৰীয়া ভাত পানী খাই কৰি মোৰ গাটো বহুত বেছি বেয়া লাগিলে, অলপ চৰ্দি হৈ আছিলে আৰু অকণ গাটো গৰমো হৈ আছে, গতিকে মই শুই গ'লোঁ। তাৰপিছতে সন্ধিয়া চাহ খালোঁ, খাই কৰি এতিয়া ভাবিলোঁ ভ্লগটো শেষ কৰি দিওঁ, আৰু সেইকাৰণে ভিডিঅ'টো ষ্টাৰ্ট কৰিলোঁ। আৰু শেষ কৰাৰ আগতে ভাবিলোঁ আপোনালোকক আমাৰ একুৰিয়ামটো দেখাই দিওঁ, মাছখিনি কিমান ডাঙৰ হৈছে আপোনালোকে এবাৰ চাই লওক। আৰু আমি যে নগাঁও গৈছিলোঁ, তেতিয়া আমাৰ বহুত মাছ মৰি থাকিলে। আমাৰ এইটো একুৰিয়ামৰ মাছখিনি বহুতকেইটা মাছ মৰি থাকিলে, বেয়া লাগিছিলে। আমাৰ তাতে বহুত দিন হৈ গৈছিলে, 10-12 দিন হৈ গৈছিলে, পানীখিনি লেতেৰা হৈ গৈছিলে আৰু কাৰেণ্ট চাৰেণ্ট পোৱা নাছিলে একো, সেইকাৰণে মাছখিনি মৰি গ'ল। মায়ে খানা দি আছিলে, তেওঁ মাছখিনি মানে পানীখিনি লেতেৰা হোৱাৰ কাৰণে মৰি গ'ল। আহি পেলাই দেখিছোঁ গোটেই মাছ মৰি আছেগৈ, আৰু ইটো যোনখিনি ডাঙৰ মাছ আছিল সেইখিনি অলপ ডেমেজ হৈছিল, কিন্তু আহি পেলাই লগে লগে একুৰিয়াম চাফা কৰি দিয়া হৈছে, তাৰপিছত নৰ্মেল হৈ গ'ল আকৌ। আৰু যিখিনি মাছ মৰি থাকিলে চেম মাছ আকৌ হাজবেণ্ডে লৈ আহিলেগৈ, কাৰণ মনটো বেয়া লাগি আছিলে সেইখিনি মাছ মৰাৰ কাৰণে। তো তেনেকুৱা একেই মাছ আকৌ কিনি আনিলে। তো এতিয়া চাই লওকচোন মাছখিনি কিমান ডাঙৰ হৈছে। এটা একুৰিয়ামৰ মাছ বহুত ডাঙৰ হৈ গৈছে, একদম সৰুতে অনা হৈছিলে, ইমান আছিলে যেতিয়া ফাৰ্ষ্ট আনিছিলে, এতিয়া বহুত ডাঙৰ হৈ গ'ল। আপোনালোকে চাই লওকচোন। এইখিনি মাছ বহুত সৰুতে অনা হৈছিল, এতিয়া দেখিছে ইমান ডাঙৰ হৈ গ'ল। ডাঙৰ কাৱৈ মাছটোৰ সমান হৈ গৈছে, ভাল লাগে মাছবোৰ এনেদৰে ডাঙৰ হৈ থাকিলে। আৰু এইটো একুৰিয়ামত থকা মাছখিনি গোটেই মৰি গৈছিলে, এইখিনি কালাৰিং মাছখিনি চব মৰি গৈছিল, আৰু ইমান মৰম লগা, সেইকাৰণে আকৌ কিনি আনিলোঁ। ভাল লাগে মাছখিনি, আৰু কালাৰকেইটা মানে ওচৰৰ পৰাতো আৰু বেছি ধুনীয়া লাগে, আৰু এনেদৰে মোৰ চাই থাকি বহুত ভাল লাগে। আৰু মোৰ গাটো যিহেতু বেয়া হৈ আছিলে, সেইকাৰণে হাজবেণ্ডে মোৰ ম'ম' আৰু ৰোল অৰ্ডাৰ কৰিলে, ভাত খাব মন নাই যিহেতু। আৰু এতিয়া মই গৰম কৰিবলৈ লৈছোঁ, কাৰণ এইখিনি আহি পোৱা সময় হ'ল, কাৰণ মই ঠাণ্ডা হৈ গ'লে ভাল নালাগে ম'ম' খাই। আৰু ম'ম' কোনে কোনে ভাল পাই জনাব, মোৰতো ফেভৰেট হয় ম'ম'। আৰু ম'ম'ৰ লগত অহা চুপটোৰ লগতে মই ৰেডিমেড চুপ এটাও বনাই ল'লোঁ। চৰ্দি লাগিলে চুপ খাবচোন, অলপমান জালুক দি পেলাই, বহুত ভাল হৈ যায় চৰ্দিটো। আৰু ময়ো তেনেদৰেই খাবলৈ লৈছোঁ এতিয়া। আৰু ভিডিঅ'টো শেষলৈকে চাই থকা সকলোলৈকে বহুত বেছি ধন্যবাদ জনাইছোঁ। যিসকল মোৰ চেনেলত নতুনকৈ আহিছে, প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু এতিয়া মই এয়া গৰম কৰি লৈছোঁ খাবৰ কাৰণে। ইফালে ম'ম'খিনি গৰম হৈছেই, আৰু এয়া চুপটো, এয়া ম'ম'ৰ লগত অহা চুপখিনিৰ লগতে এইটো চুপো মই বাকি দিলোঁ, আৰু জালুক অলপ দি দিলোঁ। আজিলৈ আহিছোঁ তেনেহ'লে, বাই বাই।